অসমীয়া ৰান্ধনি ঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ৰঙালাওৰ পাতত দিয়া মাছৰ পিটিকা। এয়া লৈছোঁ মোৱা মাছ। মাছখিনি মই ভালকৈ বাছি লওঁ এতিয়া, তাৰপিছত ধুই ল'ম। এতিয়া মই আনিবলৈ গৈছোঁ ৰঙালাও পাত। লগতে ল'ম এটা ৰঙালাও আগু, এইটো আগ। পাতখিনি মই ভালকৈ ধুই ল'ম। মাছখিনিও বাছি পেলাই ধুই লোৱা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ মিহি মিহিকৈ কাটি লোৱা আদা, আৰু লগত দিম মিহি মিহিকৈ কাটি লোৱা নহৰু। ৰঙালাও আগটো মই ভালকৈ মিহি মিহিকৈ কাটি দি দিম। তাৰপিছতে দিম পিঁয়াজ, কেঁচা জলকীয়া, এয়া ছিঙি আনিছোঁ মান ধনিয়া পাত। মান ধনিয়া পাতখিনিও মিহি মিহিকৈ কাটি দি দিলোঁ। তাৰপিছতে দিম মই ইয়াত অকণমান তেল, নিমখ। এতিয়া গোটেইখিনি বস্তু মই ভালকৈ লৰাই ল'ম। এয়া ৰঙালাও পাতখিনি ভালকৈ ধুই পেলাই দুখিলা পাত লৈছোঁ, দুইফালে দি দিছোঁ। আৰু মাছখিনি যিখিনি মই সানি লৈছিলোঁ মাছখিনি দি দিছোঁ। এতিয়া মই ভালকৈ এটা টোপোলা বনাই ল'ম। টোপোলাটো বনোৱা হৈ গ'ল। কলপাতৰ নিচিনা নহয়, লাও পাতটো একদম পাতল থাকে। তাৰপিছতে মই টাৱাখন গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছতে ইয়াতে মই টোপোলাটো দি দিম, দি ঢাকন মাৰি দিম। একদম কম জুইত বনাম। মাজে মাজে লুটিয়াই দিছোঁ। প্ৰায় 20ৰ পৰা 30 মিনিট এইদৰে ভাপত দি ৰাখিম, ঢাকি থৈ দিম। মাছৰ পিটিকাখিনি প্ৰায় ৰেডি হৈছে। এতিয়া মই এখন প্লেটত উলিয়াই লওঁ। বিৰাট ধুনীয়া এটা গোন্ধ আহিছে। আপোনালোকে এইদৰে ৰঙালাওৰ পাতত যদি মাছ দি বনাই খোৱা নাই, এইদৰে বনাই খাই চাব পাৰে। সঁচাই খাবলৈ বহুত ধুনীয়া হয়। এতিয়া মই ইয়াত দিম ভোট জলকীয়াৰ তেল। এয়া মই নিমখ আৰু তেল দি থোৱা ভোট জলকীয়া, তাৰে কেইটোপালমান দি দিছোঁ। দি মই অলপ সানি ল'ম। যদি আজি ৰেচিপিটো ভাল লাগিলে লাইক এটা কৰিব। আপোনালোকেও খাই বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব।